25 নৱেম্বৰত পজিটিভলি ৰিপৰ্ট দিব লাগে বুলি 26 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে আৰু 14 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগে বুলি সোঁৱৰাই দিবৰ কাৰণে আজি প্ৰতিবাদ হৈছে আমাক প্ৰতাৰণা কৰাসকলৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব এই কথাটোৰ কাৰণে সকলোৱে প্ৰস্তুত থকাটো ভাল বছৰ বছৰ ধৰি আমি টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰি আছোঁ আৰু আজিৰ তাৰিখত অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সৰ্বোচ্চ উজাৰি দিয়া আহোম জনগোষ্ঠীৰ ৰাইজে ৰাজপথত ওলাবলগীয়াটো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু আমি দেখিছোঁ যে যোৱা বিগত যিসমূহ দলৰ চৰকাৰ আছিলে সেই চৰকাৰসমূহে বাৰম্বাৰ আচলতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰি কেৱল মাত্ৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিলে আৰু তেওঁলোকে এটা গাঁঠি লগাই থৈ গ'ল যিটো গাঁঠিৰ বাবে আজিৰ তাৰিখত যোৱা 10টা বছৰ যি বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছে এই চৰকাৰখনে পুনৰ বোকা চিটোৱা যিটো ৰাজনীতি সেই ৰাজনীতিটো কৰিবলৈ তেওঁলোকে সুবিধা পাইছে কিন্তু এটা কথা নিশ্চিত যে তেওঁলোকে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিম বুলি আসলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে কিন্তু তাৰ পিছতো তেওঁলোকে যোৱা 10টা বছৰ কোনো ধৰণৰ বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে আৰু এতিয়া শেহতীয়াকৈ যেহেতু 26ৰ বিধানসভা নিৰ্বাচন আহি আছে এই নিৰ্বাচনৰ আসলে প্ৰতি লক্ষ্য ৰাখি 25 নৱেম্বৰ তাৰিখে তেওঁলোকে প্ৰতিবেদন দাখিল কৰাৰ কথা আছে গতিকে আমি আজি শেষ হুংকাৰ ইয়াৰ পৰাই যে যোৱা অহা 25 তাৰিখে তেওঁলোকে যি প্ৰতিবেদন দাখিল কৰাৰ কথা আছে এই প্ৰতিবেদন যদি টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাব পৰাকৈ তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত নকৰে আৰু এই প্ৰতিবেদনৰ আধাৰতে যদি যি লোকসভাৰ শীতকালীন অধিৱেশন আহি আছে এই লোকসভাৰ শীতকালীন অধিৱেশনত যদি বাস্তৱসন্মতভাৱে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰা যদি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে প্ৰায় 45 লাখ আহোম মানুহে ইতিমধ্যেই টঙালি বান্ধিছে যে এই যিখন চৰকাৰ আছে এই চৰকাৰখন আচলতে পূৰ্বৰ চৰকাৰসমূহৰ দৰে একেই প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ৰাজনীতি কৰা চৰকাৰ গতিকে এই দলটোকো এই টাই আহোম জনগোষ্ঠীৰ ৰাইজে উপহাৰ দিবলৈ বেছি সময় নালাগিব